আজিৰ পৰা প্ৰায় এমাহমান পুৰণি ভিডিঅ' এটাৰ মাজলৈ আজি আপোনালোকক লৈ যাম। আচলতে সেইদিনা বহুখিনি ক্লিপ আপোনালোকৰ মাজলৈ পঠালোঁ, কিন্তু মিনি ভ্লগ কৰিম বুলিয়ে বহুতকেইটা ক্লিপ লৈছিলোঁ, সেইকেইটা দিয়া হোৱা নাছিলে। সেইদিনা ৰাতি মই আৰু মোৰ স্কুলৰ বান্ধৱী এজনীয়ে আন এজনী বান্ধৱীৰ ঘৰলৈ গৈছিলোঁ, থ'বলৈ গৈছিলে মোৰ প্ৰিয়জন। তাৰপিছত সেইটোৱে আৰু ক্লিপবোৰ লৈ ৰাখিছিলোঁ, মানে অকণমান ক্লিপ মই সেইদিনাই আপলোড কৰিছিলোঁ। তাৰপিছত ভিডিঅ'বোৰ থাকি গ'ল। আজি মানে আকৌ গেলেৰীটো চাওঁতে দেখিছোঁ সেই ভিডিঅ'বোৰ চোন আছে। মিনি ভ্লগ দিম বুলিয়ে যিহেতু ভিডিঅ'বোৰ কৰি ৰাখিছিলোঁ, সেইটো কাৰণে আজি ভাবিলোঁ ভিডিঅ'টো এডিট কৰি আপোনালোকৰ মাজলৈ লৈ আহোঁ। তাত গৈ সেইদিনা চাহ তাহ খাই কিমান বেছি উৎপাত কৰিছোঁ, কিমান বেছি ফূৰ্তি কৰিছোঁ আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম। আমি একেবাৰে সৰুকালৰ বান্ধৱী। আচলতে আমি গোটেইকেইজনী ক্লাছ 6ৰ পৰা একদম কলেজৰলৈকে একেলগতে পঢ়িছোঁ, আৰু তেতিয়া যেনেকুৱা আমাৰ মাজত সম্পৰ্কবোৰ আছিলে এতিয়াও আছে। এতিয়াও অকণমানো আমি সাল সলনি হোৱা নাই, যদিও কিছুমানৰ ক্ষেত্ৰত হৈছে, কিন্তু আমাৰ কেইজনী লগ পালে সেই আকৌ আগৰ কেইজনীৰ দৰে। তাত গৈ মই ঘৰতে কেক এটা বনাই লৈ গৈছিলোঁ, এনেই আচলতে খাবলৈ বনাই লৈ গৈছিলোঁ, কিন্তু তাত গৈ আমাৰ ইমানেই বেছি উৎপাত যে আমি একদম পূৰা হেপী বাৰ্থডে কিবা কিবি কৈ এনেই উৎপাত কৰি তাইৰ যেনিবা সেইদিনা বাৰ্থডে, তো তেনেকৈ আমি সময়টো পাৰ কৰিলোঁ। ইমান বেছি ভাল লাগিলে। আচলতে এইবোৰ বুজাব নোৱাৰি অনুভৱ। স্কুলৰ লগৰ কেইজনীৰ লগত যিবোৰ সময় পাৰ কৰা হয় সেইবোৰ সঁচাই বহুত বেলেগ। তো তাত সেইদিনা এনেকুৱা হৈছে এনিশাই আছোঁ, 2 দিন 3 দিন নাই, কিন্তু সেইদিনাই ইমানেই বেছি আমি ফটো মাৰিছোঁ, কিবা কিবি কাপোৰ সলাই দেখিছেনে। মই একদম 3যোৰ নে 4যোৰ কাপোৰ সলনি কৰিছোঁ সেইদিনা। এইবোৰ ক্লিপ দিছিলোঁ কিজানি আপোনালোকক। তাৰপিছত সেইদিনাই ওপৰত গৈ কেইখনমান ফটো ল'লোঁ, ফটোবোৰো আপলোড কৰিলোঁ চাগে। তো ভিডিঅ'টো আজি এনেই মিনি ভ্লগ এটা লৈ আহোঁ বুলি ভাবিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু আপোনালোকৰ যদি এতিয়াও স্কুলৰ দিনৰ বান্ধৱী আছে মোক কমেণ্টত জনাব। তো ভিডিঅ'টো ইয়াতে এৰিছোঁ, বাই।